গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল। যোৱা সপ্তাহত তোমালোকক যিবোৰ অনলাইন যোগেৰে বিজ্ঞানৰ পাঠ শিকোৱা হৈছে তাত যদি তোমালোকে কিবা বুজি পোৱা নাই বা সন্দেহ আছে সেইবোৰ আজি আমি এই ভিডিঅ' কলৰ জৰিয়তে আলোচনা কৰিম। এই ভিডিঅ' কলৰ ক্লাছটোত মোৰ লগত থাকিব জগত কাকতি ছাৰ। গুড মৰ্ণিং ক্লাছ। এই ক্লাছটো সকলোৱে মন দিবা দেই। আৰু বাকী ষ্টুডেণ্টবোৰ ক'ত গ'ল? মই স্ক্ৰীণত দেখিবলৈ পাইছোঁ যে তোমালোক কোন কোন আছা। তো আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ আৰু সকলোৱে মন দিবা দেই। ঠিক আছে ছাৰ। তই কোনিয়ে? তোক চিনি বনাই দেখোন। ছাৰ মই ৰিয়া। তইহে না? তই দেখোন বগা আৰু থগা আছলিয়ে। আজি দেখোন বৰ কলা মলা ভূটান দেখা হৈছে তোক। কিয়া? ছাৰ মোৰে অকল নহয় দিয়ক, বিউটি পাৰ্লাৰ বন্ধ থকাই চবৰে এনা হৈছে। অহ হয় নেকি? তো ঠিক আছে, আজি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। গুড মৰ্ণিং জগত কাকতি ছাৰ। ঐ গৰু, ঠাট্টা কৰিছ মোক? স্কুল খুলিব দে, তোক এনেকে পিটিম তোক। হাও ছাৰ, মই কি ক'লো? আপোনাক গুড মৰ্ণিংহে কৈছোঁ। গৰু কথা ক'ব শিকিছ? স্কুল খুলিব দে, তোক দেখাই আছো। তোৰ লগতে যে মই কি ক্লাছ কৰি আছো, না নিজে পঢ়া না বেলেগক পঢ়িবা দে তই। গৰু কেৱল গ্ৰুপত টিকটকৰ ভিডিঅ' মাখা দি যাকবি, তোক স্কুল খুলিব দি। গৰু তুমি ইমান কিয় অভদ্ৰামি কৰি থাকা সদায় ক্লাছত? আৰু যদি অভদ্ৰামি কৰা তোমাক এবাৰ ফেইল কৰি দিম। হাও ছাৰ, মই কি কৰিলোঁ? দে একো কৰা নাই দে তয়ে কচোন, তই কোনটো পাত বুজি পোৱা নাই? ই সঁচাই অভদ্ৰয়ে, ফোনটো কাটি দিলা। আচ্ছা বলা, তুমি কোৱাচোন তোমাৰ ক'ত অসুবিধা আছে? ছাৰ মোৰ তেনেকুৱা অসুবিধা নাই, মই সকলোখিনি ভালদৰেই বুজি পাইছো। আৰু যিখিনি বুজি পোৱা নাছিলো সেইখিনি ৰাহুল ছাৰে টিউচনত বুজাই দিছে। আচ্ছা বলা, তুমি কি কৰি আছা? ছাৰ এনেই আছো। শুনা, স্কুলৰ পৰা যদি ফোন আহে আৰু যদি সোধে তোমাক তুমি কি কি বুজি পোৱা নাই, তেতিয়া তুমি সকলোখিনি বুজি পোৱা বুলিয়েই ক'বা। আৰু ক'বা যে কি মই সকলোখিনি তোমালোকক টিউচনত বুজাই দিছোঁ। আচ্ছা পাহি, তুমি কোৱাচোন তুমি কোনটো পাঠ বুজি পোৱা নাই বা কোনটো পাঠত অসুবিধা আছে তোমাৰ? ছাৰ মই সকলোখিনি বুজি পাইছোৱেই, আপোনালোকে ইমান ধুনীয়াকৈ পঢ়াইছে, কিন্তু ছাৰ মই দুটামান প্ৰশ্নৰ উত্তৰহে পোৱা নাই। হয় নেকি? তুমি কোনবোৰ প্ৰশ্নৰ উত্তৰ পোৱা নাই সেইবোৰ তুমি গ্ৰুপত দি দিয়া, আৰু তোমাক উত্তৰবোৰ আমি দি আছোঁ। তুমি সঁচায়ে কৈছানে সকলোখিনি পাঠ ভালদৰে বুজি পোৱা বুলি? অঁ ছাৰ, ভালদৰেই বুজি পাইছো। তুমি ক'ৰবাত টিউচন লৈছা নেকি? নাই ছাৰ, টিউচন লোৱা নাই। তেন্তে কোৱাচোন আমাৰ খাদ্যত কি কি নিউট্ৰিয়েণ্ট থাকে? ছাৰ খাদ্যৰ নিউট্ৰিয়েণ্টবোৰ হ'ল কাৰ্বহাইড্ৰেট, ফেটছ, প্ৰটিন, ভিটামিন, মিনাৰেলছ আৰু ৱাটাৰ। বঢ়িয়া। ভালেই হৈছে, কিন্তু একদম শুদ্ধ হোৱা নাই। তুমি এটা কাম কৰা, মোৰ টিউচন ক্লাছত তুমি যোগদান কৰা। তাত তুমি ভালকৈ বুজি পাবা, ভালকৈ নোট পাবা। তেন্তে ঠিক আছে ছাৰ। মই সকলোকে কৈছোঁ মোৰ টিউচন ক্লাছত তোমালোকেও যোগদান কৰিব পাৰা। ফিজটো অলপ বেছি হ'লেও তাত তুমি ভালদৰে বুজি পাবা, ভালদৰে নোট পাবা। হাহা, কি লাগে আৰু? ই ঘৰৰ কাম একোৱে কৰিব নোৱাৰে, কেৱল লেপটপটো লৈ চিনেমা চাই থাকিব। আজি তোক দেও ৰহ। আচ্ছা প্ৰিয়ংকা, তুমি কোৱাচোন তুমি কোনটো পাঠ ভালদৰে বুজি পোৱা নাই? এনেই ছাৰ মই সকলোখিনি বুজি পাইছোঁৱেই। ছাৰ DNA RNAৰ বিষয়ে অলপ বুজাই দিবচোন। ঠিক আছে দিয়া, তুমি এতিয়া যোৱাচোন, মই অলপ বিজি আছোঁ। কি মই যাব লাগে? ইয়াত লেপটপটো লৈ বহি থাকিলে হ'ব নেকি? ঘৰত কিমান কাম কৰিব আছে, বাচন ধোৱা, কাপোৰ ধোৱা, ঝাৰু মাৰা, কোনে কৰিব এইগিলা? আহা, মই সকলোবোৰ কৰি আছোঁ দিয়া, তুমি এতিয়া যোৱাচোন, মই অলপ বিজি আছোঁ। এনিটাইম মিছা মাতি থাকিব, লেপটপটো হ'লে তো একোৱে নালাগে। ৰহ, লেপটপটো ভাঙি দিওঁ। অ' বাইদেউ নমস্কাৰ। আপুনি ভিডিঅ' কল কৰি আছিল, চবৰে আগত মোক লাজ লগাই দিলাক। আজি আপোনাক কিছু কাৰণবশতঃ জগত কাকতি ছাৰ আমাৰ পৰা আঁতৰি থাকিবলগীয়া হ'ল। এতিয়া তোমালোকৰ যিবোৰ বুজি নোপোৱা আছে সেইবোৰ মোক এজন এজনকৈ সোধা। ছাৰ জগত কাকতি ছাৰ কিয় আঁতৰি গ'ল? মই দেখিছোঁ। অ' ছাৰ ময়ো দেখিছোঁ দিয়ক। ছাৰ এনেই ক্লাছত কি খঙাল, আমি ক্লাছত তেওঁক ভয়ে কৰোঁ। আজিহে গম পালোঁ ছাৰ কিয় খঙাল।
ক্লাছত যদি ছাৰৰ কথা নুশুনো ছাৰে কি কবাই আমাক কিয় নকবাব ছাৰে যে ঘৰত কোব খায় ঐ চলিহাত তহঁতৰ কিবা বেলেগ কথা আছে নে নাই তহঁতে কচোন তহঁতৰ কোনটো পাঠত ক'ত কি বুজি নোপোৱা আছে অ' ছাৰ আপোনাকো বাইদেউ মাৰে নেকি ঐ গুৰু তহঁতক লগ পালে পিঠি ফালি দিম কিন্তু ছাৰবোৰ বাহিৰ একচনবোৰ চাই হাঁহিয়ে উঠি আছে তহঁতৰ পিঠি ফালি দিম কিন্তু তেন্তে ঠিক আছে দে আজি আমাৰ ক্লাছটো ইয়াতে সামৰি লওঁ কিবা যদি বুজি নোপোৱা থাকে মোক ফোন কৰি সুধিবা আৰু যদি মই